Hi friends, welcome to our channel. আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই নিশ্চয় গম পাইছে ভিডিঅ'টোৰ মূল বিষয়বস্তুটো কি হ'ব। হয়, অহাকালি অৰ্থাৎ 31 ডিচেম্বৰে আসাম টেটৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আজি যেহেতু আপোনালোকে গম পাইছে ৱেবছাইটত লিংকখিনি আহি গৈছে, কিন্তু লিংকত ক্লিক কৰাৰ লগে লগে বিভিন্ন আপোনালোকে দেখিছে ইয়াত লিংকত ক্লিক কৰাৰ লগে লগে সাৰ্ভাৰ প্ৰব্লেম দেখুৱাই আছে। গতিকে দুটা লিংকৰ কাৰ্যক্ষম হৈ উঠা নাই। এই লিংক এটাৰ পৰা আপোনালোকে 31 ডিচেম্বৰ অৰ্থাৎ কাইলৈ ৰাতিপুৱা 6 বজাৰ পৰাই আপোনালোকে এই লিংকৰ দ্বাৰা আপোনালোকৰ নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। মই প্ৰথমতে আপোনালোকক অফিচিয়েল যিটো নটিফিকেশ্যন হয় কিমান কেণ্ডিডেট এপ্ৰুভড হৈছিলে আৰু কিমান কেণ্ডিডেট পাছ হৈছে সেইটো মই দেখুৱাই দিব বিচাৰিছোঁ। চবলক এয়া চাব পাৰিছে, এইটো অফিচিয়েল নটিফিকেশ্যন হয়। গভৰ্ণমেণ্ট অফ আসামৰ এপ্ৰুভড হৈছিলে পেপাৰ 1ৰ কাৰণে 2,18,164 আৰু কোৱালিফাইড হৈছে 18,906 আৰু পেপাৰ 2ৰ কাৰণে এপ্ৰুভ হৈছিলে পেপাৰ 2ৰ বাবে এপ্ৰুভ হৈছিলে 1,58,648 আৰু কোৱালিফাইড হৈছে 15,304 আপোনালোকে দেখিবলৈ পাইছে। আৰু এই ৰিজাল্ট যিটো হ'ব তাৰ ৰিজাল্ট দুটা ৱেবছাইটত মুকলি কৰিব। প্ৰথমটো হৈছে ssa.assam.gov.in আৰু দ্বিতীয়টো হৈছে sebaonline.org। এই দুটা ৱেবছাইটতে আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। এই নটিফিকেশ্যনটো আপোনালোকে চাব পাৰিছে, ডেট চাই লওক, এইটো 30/12/2019 অৰ্থাৎ আজি প্ৰকাশ পাইছে। গতিকে অহাকালি ৰিজাল্ট দিয়াটো নিশ্চিত। গতিকে আপোনালোকে একো চিন্তা নকৰি নিশ্চিন্ত হৈ থাকক। আপোনালোকৰ ৰিজাল্ট অহাকালি অৰ্থাৎ 31/12/2019 এই বৰ্ষৰ অন্তিমটো দিনত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। So thank you for watching.